ড্ৰাইভাৰ হেভি দেখিছ নাই? নমস্কাৰ সকলোকে, কি খবৰ? চব ঠিকে চলিছেনে? আমাৰ মেডামে সেই বহু দিনৰ পৰা মাগুৰী বিল যাওঁ যাওঁ বুলি গীত গোৱা দি গাই আছিলে। পিছে মইহে সময় পোৱা নাছিলো। আজি ভাবিলো কিমাননো গালি খাই থাকিম, এপাক ফুৰাই আহোঁগে। বিলখন মানে আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয়, সেইকাৰণে গালিকেইটা খাই থাকো। বাকী লগত প্ৰতিমাটো আছে দেই, প্ৰতিমা আৰু তাৰ গাৰ্লফ্ৰেণ্ড। এইটো বোলে কাপ কেক আছিল। কিনো কাপ কেক, প্লাষ্টিকৰ বাকচটোৰ ভিতৰত কেক এডোখৰ ভৰাই দিয়ে আৰু বাছ। তো কাপ কেক কফি এইবোৰ খাই মেলি অলপ ফটো চটো উঠিলো। তাৰপিছত ভাবিলো এইবাৰ নাও উঠোংগে, কিন্তু আহি কেনে দেখিছো নাও আকৌ দুখনমানহে আছে। গোটেইবোৰ লৈয়ে গ'ল, আৰু যিকেইখন আছে সেইকেইখনো বহুত ডাঙৰ। তো বোলো নাও কেইখন নহালৈকে ফটোকে দুখনমান মাৰো। অলপ দেৰি পিছত নাও দুখনমান আহিলে, তো লগালগ গৈ মেলি বুকিং কৰিয়ে ললো। নহলে ৰৈ থাকিলে কোনোবাই বুকিং কৰি মেলি আকৌ লৈয়ে যাব। আপোনালোকে যদি মাগুৰী বিললৈ আহে, বটিং নকৰিলে কিন্তু একোৱে ফিল নাপাব। আচল মজাটো বটিঙতহে আছে। মানে চৰাই হওক বা ফুলেই হওক, এইবোৰতো পানীতহে দেখিব। সেইটো কাৰণে আহক, নাও এখন বুক কৰক আৰু বিলখনৰ আমেজ লওক। আমাৰ মেডামে প্ৰথম চাত বৰ ভয় খাইছিলে। অলপ দূৰ অহাৰ পিছতহে বোলে ভয়টো নাইকিয়া হৈছে। মই ভয় খাব বুলি জানোৱেই, সেইটো কাৰণে সেই ভাল নাও এখনৰ কাৰণে ৰৈ থাকিলো। আগতে বোলে এনেকে নাও উঠি পোৱাই নাই, এবাৰে প্ৰথম। বিলখনতো এনেও ধুনীয়াই, কিন্তু লগত যেতিয়া সঠিক মানুহবোৰ থাকে নহয়, ই আৰু ধুনীয়া হৈ পৰে। বাকী আপোনালোকে যদি এতিয়াও অহা নাই, জল্দি আহক, পিছত আকৌ নকব মই নকলো বুলি কেনে। বাৰু কাহিনীটি আৰু ইমানখিনিতে সামৰো। বিললৈ আনি নাও চাও উঠুৱাই নিছো, এতিয়াৰ পৰা আৰু গালিটো নেখাম নেকি।